আৰু দিনত আহিলে আমি ভাল চাল অলপ কৰি দিয়াত লাগি দিব পাৰিলোঁ। এইটো টিকেট কাউণ্টাৰ, টিকেট লৈ লওঁ আমি। আৰু এই গেটটোৰে আমি অলপ ভিতৰলৈ সোমাই যাওঁ আৰু মানুহ চাপ না গাইছ, বহুত মানুহ হৈছে। তাত মানে কি লিঅ' এক্সপ' আছে। আপোনালোকে ভাবিব পাৰে এই লিঅ' এক্সপ' কি? লিঅ' এক্সপ' মানে হয় ৰাস চাস এনেকুৱা কিবি আৰু সেনেকুৱা টাইপে ধৰক, মানে কি অলপ ইউনিক বেলেগ আৰু তাতকৈ অলপমান বেলেগ কেনেকুৱা ধৰণৰ আপোনালোকে দেখিলে গম পাব। আৰু তথাপিও মই অলপ কৈ দিছোঁ, মানে কি তাত বেলেগ যিবিলাক দেশ আছে তাৰ পৰা মানে বহুতো মানে কি বস্তু হওক, মানে কি পেইণ্টিং হওক, কাপোৰ কানি যি কিবা কিবি আৰু এনেকুৱা মানে কি প্ৰদৰ্শনী তাত দেখাই থাকে। তো অলপ তালৈ যাই থাকোঁ, চেকপোষ্ট পালোঁ আৰু যাম চাক গাইছ। তাৰমানে পুৰণা শৰাইঘাট ব্ৰিজখন কিবা বেয়া আছে, তাকে ভাল কৰি আছে। আৰু দিনত আহিলে আমি ভাল চাল অলপ কৰি দিয়াত লাগি দিব পাৰিলোঁ। তো এতিয়া আৰু টাইমো নাই, তাকে যাওঁ ডাইৰেক্ট। তো কিবা কাম কৰি আছে গাইছ। আৰু বহুত টাইমৰ মূৰত মানে আহি পাই গ'লোঁ জামত ফাঁচি বৰ্তমান মানে কি সেই জেগাখিনি পোৱা নাই, মানে গাড়ী চাড়ী থৈ ল'লোঁ ইয়াতে আৰু তাত লাগি যাই আছোঁ। আৰু আহি পাই গ'লোঁ জাগাখন, এয়া চাব পাৰে লিঅ' এক্সপ' লিখা আছে আৰু 22 ইণ্টাৰনেশ্যনেল লিখা আছে। তো গুৱাহাটী গোটেইখিনি দেখা দিছোঁ গাইছ। তো ভিতৰলৈ যাম, টিকেট মানে কি টিকেট কাটিব লাগিব। আমিও ভিতৰলৈ যাই টিকেট কাটি লওঁ বাৰু। এইটো টিকেট কাউণ্টাৰ, টিকেট লৈ লওঁ আমি। তো 30 টকাকৈ টিকেট, যোৱাবাৰো 30 টকা আছিল। আৰু এইবাৰ বিশেষ একো সলনি হোৱা নাই, মানে অলপমান গেটটো ডেক'ৰেশ্যন কৰিছে বেলেগ ধৰণে। তো টিকেট লৈ ল'লোঁ আমি, চাব পাৰে গাইছ। আৰু ভিতৰলৈ যাম, ইয়াত কি আছে গাইছ, চাব পাৰে কি ধুনীয়া এটা পৰিৱেশ, চাক না কি ধুনীয়াকৈ সজাইছে। তো যোৱাবাৰ মানে কি এইটো চিষ্টেমটো মানে কি ৰঙা আছিল, তো এইবাৰ অলপমান বেলেগ কৰি দিছে। তো বম লাগিছে আৰু মানে কি এই মানে কি আৰম্ভণি ভিতৰৰ ফালেতো আৰু বহুত কিবা কিবি আছে। আৰু এই গেটটোৰে আমি অলপ ভিতৰলৈ সোমাই যাওঁ আৰু মানুহ চাপ না গাইছ, বহুত মানুহ হৈছে, কি ক'ম আৰু। এইবিলাক ৰাজস্থানৰ দোকান, ৰাজস্থানী আচাৰ। আৰু এইফালে মেখেলা চাদৰ, এইটো কি বা নামটো ৰাজস্থানৰ জাগাৰ পৰা আহিছে মানে ইহঁতসকলে। আৰু এইটো মেইন হ'ল মানে গাইছ। তো এইফালে চাব পাৰে কিবা কিবি বনাই থৈ দিছে লিঅ' এক্সপ'। তো যোৱাবাৰ একদম ডাঙৰ পোষ্টাৰ এখনত তাজমহল বনাই দিল, তাজমহলৰ দৰে লুক দিছিল মানে। আৰু এইবাৰ তাজমহল বনোৱা নাই, কিবা বেলেগ বনাইছে কিবা। এবাৰ ওচৰৰ পৰা দেখা দিছোঁ চাওক গাইছ, আপোনালোকে কি ধুনীয়াকৈ সজাইছে। চাৰি চাইডৰ নাজাৰাটো দেখা দিছোঁ এইবাৰ। তো এখন ৰেষ্টুৰেণ্ট, দিল্লী ৰেষ্টুৰেণ্ট গাইছ, এখন লিখাই আছে চাব পাৰে দিল্লী ৰেষ্টুৰেণ্ট। হায়দৰাবাদী বিৰিয়ানী, তো হায়দৰাবাদৰ পৰা আহিছে তো বিৰিয়ানী দোকানখন। চাব পাৰে গাইছ, সম্পূৰ্ণৰূপে বাঁহ বেতেৰে মানে নিৰ্মাণ কৰিছে। কিমান মান দামৰ পৰা পাম ইয়াত? কিমান মান মানে কি দামৰ পৰা পাম ইয়াত? 2500 3000, মানে 2500 3000 মান টকাৰ পৰা আৰম্ভ আৰু ইয়াৰ দামটো। একদম কম কিমান মানৰ পৰা আছে? বস্তুৰ চাই বস্তুৰ দাম। তো গাইছ চাব পাৰে এইবিলাক ধুনীয়াকৈ বনাইছে, একদম বেত আৰু বাঁহ, অকল বেতেৰে ন? তো বাঁহো আছে অলপ চলপ, বাঁহ বেত দুইটাৰে বাঁহ, এইবিলাক বাঁহৰ খৰাহি গাইছ। তো এইবিলাক বেতৰ মালিচ দিয়াৰ কাৰণে গাইছ, কাৰোবাৰ যদি দেহাৰ বিষ চিষ আছে তো গোটাইখিনি নোহোৱা হৈ যাব। তো মোৰ লগত দাদা এজন আছে, দাদা ক'ৰ পৰা আহিছে আপুনি? ইয়াতে দাদা অসমীয়া হয় ইয়াতে। তো দাদাই পেইণ্টিঙে আৰু মানে কি এইবিলাক কাঠ কৰে, কাঠ কেনেকুৱা ধৰণৰ না কাঠ কিমান মান একদম লোৱেষ্ট প্ৰাইচ কিমান মান দামৰ পৰা আছে? এইবিলাক তোমাৰ 400 টকাৰ পৰা আছে, 400 টকাৰ পৰা 4,500 5,000 ইমানলৈকে আছে। ইমান দামলৈকে আছে। ইউনিক প্ৰডাক্ট মানে আমি এতিয়া স্পেচিফিক কেইটামানহে বনাওঁ, তাৰমানে তাতে বস্তুটো ৰিপিটেটিভ নহয়। गाइस मेरे साथ एक मतलब दिल्ली का दादा जी, तो दादा जी मतलब एक पेंटिंग का एकदम मतलब लोएस्ट प्राइस कितने है? 150
और बिग प्राइस कितने हैं 12,000 12,500 हैंड पेंटिंग हैंड स्केच हैंड मेड তো হ্যাঁ ওটাই মানে কি সম্পূৰ্ণৰূপে মানে কি হাতেৰে অঁকা আৰু এখন পেইণ্টিঙৰ দাম প্ৰায় 150 টকাৰ পৰা 12,000 টকালৈকে আছে মানে ইয়াত। তো এইফালেও কিবা কিবি আছে মহন্তহঁতৰ যোগেনহঁতৰ বাৰীৰ পিছফাল আছে এইফালে শাল চাল মহন্তহঁতৰ চব এইবিলাক এইফালে কি ডেক'ৰেশ্যন চাক তো বাহিৰৰ ফালৰ পৰা দেখাই দিছোঁ মই তো ডেক'ৰেশ্যনটো চাওক মানে দুটা ডেক'ৰেশ্যন মানে কি ভিতৰৰ পৰা ওলাই আহিলোঁ ধুনীয়া লাগিল আহি গেট চেট চাব পাৰে গাইছ এইবিলাক ধুনীয়াকৈ সজাইছে যোৱাবাৰ অলপ বেলেগ আছিল আৰু এইবাৰো অলপ বেলেগ কৰিছে আৰু যদি আপোনালোকে আহিব মন কৰে আহিব পাৰে চলি থাকোঁতে তো টিকেট বেছি নহয় মাত্ৰ 30 টকা টিকেট তো 30 টকাত ধুনীয়া ধুনীয়া বস্তু চাই যাওক ইয়াৰ পৰা কিবা কিনি লৈ যাওক তো গাইছ এই ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰখিনি কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।